সকলোলৈকে বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভকামনা জনাইছোঁ। আজি যেহেতু শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা, গতিকে বিশ্বকৰ্মা পূজা উপলক্ষে দোকানতে আজি অকণমান মানে মাহ প্ৰসাদৰ যোগাৰ কৰিছোঁ, মানে নিয়মটো কৰিছোঁ আৰু ইফালে এয়া মানুহজনীয়ে চাওকচোন, ইফালে চব ৰেডি কৰি আছে পূজা উপলক্ষে। এইফালে নাৰিকল, কল, আপেল এয়া সকলোখিনি ৰেডি কৰিছে। এইফালে চাকি বন্তি আৰু এইফালে মাহ প্ৰসাদ আৰু ইফালে ৰেডি হৈছে পূৰা সকলোখিনি, কাৰণ যিহেতু আজি বিশ্বকৰ্মা পূজা, তাকে দোকানতে আজি অকণমান নিয়মটো কৰিম বুলি ভাবিছোঁ। কি ক'বা তুমি? সকলোলৈকে বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৱে দিনবোৰ ভালে কুশলে যাওক আৰু বিশ্বকৰ্মাই সকলোকে ভালে কুশলে ৰাখক। যিহেতু আমি যান বাহনত ঘূৰি পাকি ফুৰোঁ, সকলোৱে আজিকালি যান বাহনৰ লগত জড়িত, গতিকে ভগৱানে মানে বিশ্বকৰ্মা বাবাই আমাক মানে কুশলে দিনবোৰ পাৰ কৰি যাওক, সেয়াই আৰু সকলোৱে মংগল কামনা বিচাৰিছোঁ। সেয়ে মানে মই অলপ দোকানতে আজি অলপ মাহ প্ৰসাদ আগবঢ়াই দিছোঁ। দোকানতে আমি অকণমান নিয়মটো কৰিছোঁ, মাহ প্ৰসাদ অকণ আগবঢ়াই দিছোঁ, কাৰণ যিহেতু ভাল নালাগে পূজা বুলি ক'লে, বিশ্বকৰ্মা পূজা বুলি ক'লে। দোকানতো সৰু সুৰা বস্তু আছে, যেনেকৈ ধৰি লওক ফ্ৰিজটোৱে আছে, এইটো বিশ্বকৰ্মা বস্তু, এইফালে হেলমেট চেলমেটেই আছে, এনেকৈ কিছুমান সৰু সুৰাটো বিশ্বকৰ্মা বস্তুৱে আছে। এয়া দেখিলে আপোনালোকে আমাৰ ঘৰৰ লক্ষ্মীয়ে ধূপ ধূনা জ্বলাইছে দোকানত। এগছি চাকি বন্তি আগবঢ়াই মানে এনেকৈ মাহ প্ৰসাদ অকণমান দি আগবঢ়াইছোঁ আৰু এতিয়া আমি ঈশ্বৰৰ ওচৰত সেৱা এটা জনাম আৰু মাহ প্ৰসাদ যিহেতু আগবঢ়াইছোঁৱে, সেয়ে ঈশ্বৰৰ ওচৰত আমি এতিয়া সেৱা এটা জনাম, প্ৰাৰ্থনা এটা কৰিম। ওচৰৰ দোকানীবিলাকক সকলোকে মাহ প্ৰসাদৰ মানে পাত এখন এখন দিয়া হ'ব। আৰু এনেকৈ বন্ধুসকল আমি বিশ্বকৰ্মা পূজাটো উদযাপন কৰিছোঁ আজি। এয়া চাওক, এফালে মাহ প্ৰসাদ ৰেডি কৰি আছে আমাৰ দেউৰীয়ে, এইফালে সুন্দৰকৈ ৰেডি হৈ গৈছে মাহ প্ৰসাদ। আৰু ইয়াৰ পৰা এখন এখনকৈ পাত মানে ওচৰৰ দোকানীখিনিকে আমি দিম আৰু যোন আহে মানে আৰু সকলোকে মানে এখন এখন পাত দিম বুলি ভাবিছোঁ। আৰু এনেকৈ বিশ্বকৰ্মা পূজাটো আমি মানে দোকানতে এনেকৈ উদযাপন কৰিছোঁ আজি। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভকামনা যাচিলোঁ। সকলোৱে দিনবোৰ ভালে কুশলে যাওক, সকলো সুস্থ থাকক, সবল থাকক আৰু হেপী বিশ্বকৰ্মা পূজা। আৰু আজি এনেদৰে আমি বিশ্বকৰ্মা পূজাটো উদযাপন কৰিছোঁ। আৰু দেখিলে আপোনালোকে